Hello everyone, welcome to my channel Borsa kitchen&vlog. আজি অলপ ইভিনিং টাইমত ওলাই গৈছিলো কিছুমান বস্তু ল'ব লগা আছিল সৰু সুৰা আৰু ঘৰুৱা সামগ্ৰী অলপ ল'ব লগা আছিল মঙ্গলদৈ টাউনলৈ ওলাই গৈছিলো এইখন আমাৰ মঙ্গলদৈ চহৰ দেখিছেনে ইমান ধুনীয়া মঙ্গলদৈ চহৰখন কোনোবা যদি মঙ্গলদৈলৈ আহা নাই এবাৰ আহিব মঙ্গলদৈ চহৰখনৰ সৌন্দৰ্য উপভোগ কৰি যাব আৰু এইখন যে ৰিপুজ তাত সোমাবলৈ কিন্তু একেবাৰে নাপাহৰিব এই ৰিপুজখনে মঙ্গলদৈ চহৰখনৰ সৌন্দৰ্য বহুত বৃদ্ধি কৰিছে আৰু সুনামো বৃদ্ধি কৰিছে যিজন ৰিপুজৰ মালিক তেওঁ জিৰোৰ পৰা হিৰো হোৱা এজন ব্যক্তি খুব এটা সৰু কামৰ মাধ্যমেৰে তেওঁ বিখ্যাত বিজনেছমেন বনি গৈছিল আৰু ল'ৰাটোৰ যেহেতু অসুখ হৈ আছিল তেওঁ তাক এবাৰ আজি চেকআপো কৰালো মানুহজনৰ হেনো চশমা এযোৰ ল'ব লগা আছিল সেইযোৰো ল'লো অলপ সময়ৰ ভিতৰতে বজাৰখিনি কৰি ওলাই দিলো আৰু তাৰ পিছত বজাৰনো কি কৰিলো সেইটো আপোনালোকক দেখুৱাও বাৰু চাই থাককচোন এতিয়া মই আজি টাউনৰ পৰা কি আনিলো সেইখিনি বস্তু আপোনালোকক দেখাবলৈ ওলাইছো এয়া সব বেছি বস্তু আনাও নাই বাৰু এইখিনি মাত্ৰ বস্তু আনিছো আৰু প্ৰতিটো কথা জনাওই যেতিয়া কিনো বজাৰ কৰিলো সেইখিনিও দেখাই দিও ফাৰ্ষ্টতে খোৱা বস্তু ওলাইছে দেই এইটো খোৱা বস্তু আৰু কিনো কম কিনো দেখাম তাৰপিছত এইটো এটা বল ক্ৰিকেট বল আজি মানে স্কুলৰ পৰা আহোতে বেট এপাত লৈ আহিছিলে তাৰ লগত এইটো বল ইয়াতে পিয়াজি আছে দেই মেৰি বিস্কুট এটা পেকেট মানে বেছিখিনি খোৱা বস্তুৱে বেলেগ বস্তু একো অনা নাই ডেইলি নিডছ যিখিনি লাগে এইটোৱে আৰু এইটো খেজুৰৰ পেকেট এইটো পিয়াজি ইয়াতে বাবু মেডিচিন আছে দেই ঠিক আছে কলগেট বাবুৰ বিম্বাৰ এটা citrus oats Oreo দুটা honey এটা noodles kismis সৰু চকৰ পেকেট आलू भुजिया मैं तो घरे चॉकलेट এখন বিলখন ইয়াতে 1200 কিবা 80 নে 90 কিবা হৈছিলে কিন্তু মানে ডিসকাউন্টত পোৱা গৈছে যথেষ্টখিনি ডিসকাউন্টত পোৱা গৈছে 1100 টকা লৈছে 200 টকা মান লাভত আছে আৰু সেয়াই আজি এইখিনি বস্তুৱে আনিলো বিশেষ একো নাই যেখিনি মানে দৈনন্দিন প্ৰয়োজন সেইখিনি আনিলো আজিলৈ আহিছো ভিডিওটো ইমানতে সামৰিলো যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো আহিছো বাই